বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। আজি কেনেকুৱা ঠাণ্ডা পৰিছে, ইমান ঠাণ্ডা পৰিছে নহয়। মই এতিয়া চাহ বনাব আহিছোঁ আৰু মই পপকৰ্ণ বনাব আহিছোঁ। তাৰমানে ইমান ঠাণ্ডা এইটো কিমান দাঙি খুৱাই মোবাইল লৈছিলে বিচাৰি পিন্ধি একদম ব্যস্ত পুৰা। ঠাণ্ডা লাগিছে যে আপোনালোকৰ কেনেকুৱা ঠাণ্ডা পৰিছে ন? কমেণ্ট কৰি জনাব। বেলংটো বজাই দিব আপুনি। আচ্ছা বেল আইকনটো দবাই দিব দিছে। চাওক পপকৰ্ণ বনাবলৈ লৈছোঁ। মই কুকাৰতে বনাওঁ আৰু চিম্পল প্ৰচেছ আৰু একদম ফুটিব যে। দেউতাকে লৈ আহিছে এতিয়া। চাওক আমাৰ চাহ, তাৰপিছতে কাঠে নিমকি, তাৰপিছতে পেৰা, তাৰপিছতে পপকৰ্ণ এনেকৈ আৰু এয়া মানে অলপ ওলাই গৈছিলে তাৰ কাৰণে কিবা এটা লৈ আহিছে। স্কেল পেঞ্চিল এনেকৈ কি কি আছে আমি চাওঁ কৰি চাওঁ ন। আমাৰ এতিয়া মই কেঁচি এখন লৈ আহিছোঁ, কাটি দিওঁ ওলাই। এয়া হৈছে মাছোৱা, চব এয়া হৈছে কাঠ পেঞ্চিল। ঠিক আছে ইয়াত ঠিক আছে কেইবাটাও আছে। এয়া এইটা ভাল লাগিছে ন? এয়া তাৰপিছতে এইটো চোৱা, এইটো হৈছে স্কেল তোমাৰ। তাৰপিছতে ঠিক আছে। এইটো চাপনাৰ হয়, এই পেঞ্চিল জোঙাল কৰিবৰ কাৰণে। তাৰপিছতে এইটো কি হয়, এইটো হৈছে কালাৰ পেঞ্চিল, প্লাষ্টিক ক্ৰেয়নছ। আমাৰ ইয়াত চোৱা কালাৰ আছে না। ভাঙি নাপালা আকৌ এইখিনি কালাৰ পেঞ্চিল। ইয়াতে হেৰিও আছে, চাপনাৰ আৰু এটা আছে কালাৰ পেঞ্চিল। তাৰপিছত আৰু কালাৰ আছে চোৱা। ইমান ধুনীয়া লাগিছে। দেউতাই বহুত আনিলোঁ দেখোন। বন্ধুসকল এই আজি ঠাণ্ডাৰ কাৰণে মানে অংকুক পঠিয়াইছোঁ মোৰ দেউৰক। অকণমান হাঁহৰ মাংস লৈ আহক। হাঁহৰ মাংস লগত ৰুটি আজি ৰাতিকৈ বনাব আৰু খাম। ভাল লাগিব ঠাণ্ডা তুলি, খুব ভাল লাগে। আমি মানে বিৰাটেই ভাল পাওঁ খাই পেলাই হাঁহৰ মাংস আৰু ৰুটি। ৰাতি ভাল জমিব আজি খোৱাৰ টেবুলত। আহকচোন আমি অংক আহিছোঁ নেকি চাওঁগৈ। মই ৰৈ আছোঁ তাৰ কাৰণে। আনিলা ধুনীয়া ন? বঢ়িয়া, ভাল লাগিব আজি। এয়া চাওক আমাৰ ইয়াৰ হাঁহৰ মাংসখিনি বৰ ধুনীয়া, কিন্তু আজি মাংসখিনি বৰ ভাল। এতিয়া মাংসখিনি বনাব লাগিব। তাৰপিছত আৰু বাকী ৰুটিখিনি পিছত বনাম আৰু অলপ পিছতকৈ। মায়ে বহাব ন? বহা আৰু তেল দিওঁ।
হৈছে ন কালাৰটো বৰ ধুনীয়া হৈছে আপোনালোকে চাওকচোন খাই ভাল লাগিব ফ্ৰেণ্ডছ এয়া আমি এতিয়া খোৱাৰ টেবুলত ডাইনিং টেবুলত আমাৰ সকলোৱে খোৱা আৰম্ভ কৰিছে ৰুটি আৰু মাংস হাঁহৰ মাংস এয়া এইটো দেউতাই মানে ৰুটি নাখায় সেইকাৰণে দেউতাই ভাত খাইছে বাকী সকলোৱে ৰুটি লৈ বহিছে চাওক দেখুৱাই দিছোঁ আমাৰ কুঁহি এনেই বহিছে বাৰু তাই ভাত চাত খাই ৰেডি হৈ আছে ময়ো খাবলৈ আৰম্ভ কৰোঁ এতিয়া বহুত ঠাণ্ডা একদম ৰাতি এনেকুৱা ঠাণ্ডা হৈ গৈছে 11টামানৰ সময় হৈ গ'ল এতিয়া খাই পেলাই আমিও শুই থাকোঁ আৰু আপোনালোকো শুব গুড নাইট বাই বাই আৰু যদি মোৰ চেনেলটো ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব গুড নাইট